শ্ৰোতাসকল সুপ্ৰভাত। প্ৰিয়সকল, এই জগতত উদ্ধাৰ মুক্তিৰ কাৰণে অনেক চেষ্টা কৰে। কিছুমানে তপস্যা কৰি আছে আৰু কিছুমানে বিভিন্ন ঠাইলৈ গৈ মুক্তি পোৱাৰ আশ্বাস লৈছে। দান ধৰ্মৰ যোগেদি মুক্তি পোৱা যায়, এনেদৰে অনেকে চিন্তা কৰে আৰু নিজকে পাপী বুলি নমনা মানুহো আছে। এইদৰে বহুতো কথা আমি ক'ব পাৰোঁ, কিন্তু এই সকলোবোৰ হৈছে মানুহ আৰু জগতৰ ভাৱধাৰা। এইদৰে কোনোৱেই উদ্ধাৰ বা মুক্তি পাব নোৱাৰে। পবিত্ৰ বাইবেলত পাচনিৰ কৰ্মৰ 17 অধ্যায়ৰ 30 পদত ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালটাবলৈ আজ্ঞা দিছে। পূৰ্বে আমি যেনেকৈ পাপী নহওক কিয়, কিন্তু এতিয়া ঈশ্বৰে আজ্ঞা দিয়ে যে জগতৰ সকলো ব্যক্তিয়ে মন পালটন কৰে। মন পালটনৰ অবিহনে মুক্তি নাই, আৰু মুক্তি দিওঁতা কেৱল এজনহে আছে, আৰু তেওঁ হৈছে প্ৰভু যীশু খ্ৰীষ্ট। কাৰণ তেওঁ সকলো মানৱ জাতিৰ পাপৰ বোজা নিজৰ ওপৰত লৈ মৃত্যুক সহন কৰিলে, আৰু ঈশ্বৰে তেওঁক মৃত অৱস্থাৰ পৰা জীৱিত কৰি তুলিলে। সেয়েহে যিজন হৈছে মুক্তি দিওঁতা প্ৰভু যীশু খ্ৰীষ্ট, তেওঁৰ আগত গৈ প্ৰাৰ্থনা কৰক, প্ৰভু যীশু, মই নিজ পাপ স্বীকাৰ কৰিছোঁ, আৰু আপুনি মোৰ পাপৰ অৰ্থে বলিদান হ'ল, আৰু ঈশ্বৰে আপোনাক তৃতীয় দিনা মৃত অৱস্থাৰ পৰা জীয়ালে। মনতে ইয়াক বিশ্বাস কৰিছোঁ আৰু মুখেৰে অংগীকাৰ কৰিছোঁ। আপোনাক প্ৰভু আৰু উদ্ধাৰকৰ্তা মানি গ্ৰহণ কৰিছোঁ। এইদৰেই কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।